নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা বিশেষ এটা টপিক লৈ কিনে আলোচনা কৰিম বুলি আহিলোঁ। সেইদিনা আমাৰ সকলোৰে মৰমৰ গীতাঞ্জলি বাই এখন বিহু মঞ্চত মানে এটা ঘটনা এটা দেখি কিনে ছ'চিয়েল মিডিয়াত বহুত চৰ্চিত হৈ আছে। ঘটনাটো দেখি কিনে আজি ভিডিঅ'টো একচুৱেলি বনালোঁ। তো বাই যিটো মানে একচুৱেলি মন্তব্য কৰিলে ভাল নালাগিল। তো মানুহজন খুবেই জ্যেষ্ঠ হয়, ঘোষকজন। তো ঘোষকজনক এবাৰ চাব মন গৈছে, চাই কোন হয় তেখেতে। তো এনেকুৱা কিছুমান কমেণ্ট্ৰি কৰিলে, যিটো মোৰ এটা ভাল নালাগিল। তো তাৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ। তো একচুৱেলি এইবিলাক হৈ আছে কি মানে ধৰিবই পৰা নাই। মানে আমি এনেকুৱা ঘটনা মানে আশা নকৰোঁ। তো মানুহজন তেখেতৰ কিবা এটা নামটো এনাউন্স কৰোঁতে হয়তো মিষ্টেক কিছু হ'ব পাৰে। এইটো মোৰ হিচাপত একো এটা ডাঙৰ এটা কথা এটা নহয়। তো বাই বা কি ভাবিবা তেনেকৈ ক'লে একচুৱেলি বুজি নাপালোঁ। তো একচুৱেলি নালাগে এনেকুৱা ক'ব। সঘনাই দেখি থকা বিহু মঞ্চবোৰত মদ খাই যিটো অভদ্ৰামী হওক বা দৰ্শকৰ উদ্ভণ্ডালি হওক, এইবোৰ সদায় অপ'জ কৰোঁ। সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ অসমীয়া জাতিটোৰ চিনাকি হৈছে একচুৱেলি বিহুটো আমি খুব সুন্দৰভাৱে বহুত টকা খৰচ কৰি কিনে শিল্পী এজনক মাতে বিহুটো উপভোগ কৰিবলৈ, আনন্দ উপভোগ কৰিবলৈ। তো এনেকুৱা একচুৱেলি নাপায় কৰিব। তো সকলোৱে আমি সহযোগ কৰি কিনে বিহু এটা অনুষ্ঠান এটা আমি আগবঢ়াই নিব লাগিব। মদ খাই মাতলামি কৰি উদন্ত হৈ এইবিলাক কাম কৰিব একচুৱেলি নালাগে, অনুৰোধ কৰিছোঁ। আৰু মোৰ চেনেলটোৰ মটিভে হৈছে এইটো, যি ক'ম সদায় ষ্ট্ৰেইট কথা কৈ যাম। অসমীয়া জাতিটোৰ হকে মাত মাতি যাম, অসমীয়াৰ হৈ মাত মাতি যাম আৰু অসমখনৰ হৈ কাম কৰি যাম। আহি থকা দিনবোৰত আৰু বহুত মোৰ কাম কিছুমান দেখা পাব। তো সকলোৱে সেইকাৰণে ছাপোৰ্ট কৰিব মোৰ ইউটিউব চেনেলটো। তো আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাম। ধন্যবাদ যাচিছোঁ সকলোলৈকে। মোৰ ফালৰ পৰা বহুত মৰম। সাধাৰণতে আমি বিহু চাবলৈ এইকাৰণে যাওঁ যে এনেকুৱা যাতে এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে আমি বিহু চাব যাওঁ। তো সেইদিনা দিগন্ত দাকো চানমাৰি বিহু মঞ্চই যিটো অভদ্ৰামী কৰিলে, তো ভাল নালাগিল। দিগন্ত দাই আমাৰ সাংস্কৃতিক জগতখনৰ কাৰণে বহুত কৰিছে, যিটো আমি নুই কৰিব নোৱাৰোঁ। আৰু দিগন্ত দাক আমি যথেষ্ট সন্মান কৰোঁ। মই মানুহজনক পাৰ্চনেলি লগ পোৱা নাই যদিও যথেষ্টখিনি সন্মান কৰোঁ। খুব ধুনীয়া গান লিখে, খুব ধুনীয়া ষ্টৰি লিখে। তো দিগন্ত দাৰ লগত তেনেকুৱা সিদিনা ঘটনা হ'ব বুলি আশা কৰা নাছিলোঁ একচুৱেলি। খুব দুখ লাগিছে সেইদিনা। ইমানখিনি মানে সাধাৰণ এটা ড্ৰেছ কোডৰ কাৰণে দিগন্ত দাক মানে যিখিনি অভদ্ৰামী কৰিলে, দিগন্ত দাই কিন্তু আমাৰ সাংস্কৃতিক জগতখনৰ কাৰণে বহুত কৰিছে। তো আমি সকলোৱে এইটো শ্ৰদ্ধা কৰা উচিত, স্বীকাৰ কৰা উচিত হয়। সঘনাই দেখি থকা বিহু মঞ্চবোৰত মদ খাই যিটো অভদ্ৰামী হওক বা দৰ্শকৰ উদ্ভণ্ডালি হওক, এইবোৰ সদায় অপ'জ কৰোঁ। সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ অসমীয়া জাতিটোৰ চিনাকি হৈছে একচুৱেলি বিহুটো আমি খুব সুন্দৰভাৱে বহুত টকা খৰচ কৰি কিনে শিল্পী এজনক মাতে বিহুটো উপভোগ কৰিবলৈ, আনন্দ উপভোগ কৰিবলৈ। তো এনেকুৱা একচুৱেলি নাপায় কৰিব। তো সকলোৱে আমি সহযোগ কৰি কিনে বিহু এটা অনুষ্ঠান এটা আমি আগবঢ়াই নিব লাগিব। মদ খাই মাতলামি কৰি উদন্ত হৈ এইবিলাক কাম কৰিব একচুৱেলি নালাগে, অনুৰোধ কৰিছোঁ। আৰু মোৰ চেনেলটোৰ মটিভে হৈছে এইটো, যি ক'ম সদায় ষ্ট্ৰেইট কথা কৈ যাম। অসমীয়া জাতিটোৰ হকে মাত মাতি যাম, অসমীয়াৰ হৈ মাত মাতি যাম আৰু অসমখনৰ হৈ কাম কৰি যাম। আহি থকা দিনবোৰত আৰু বহুত মোৰ কাম কিছুমান দেখা পাব। তো সকলোৱে সেইকাৰণে ছাপোৰ্ট কৰিব মোৰ ইউটিউব চেনেলটো। তো আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাম। ধন্যবাদ যাচিছোঁ সকলোলৈকে। মোৰ ফালৰ পৰা বহুত মৰম।